हेलो गाइस কি খবৰ ভালনে আপোনালোকৰ বহু দীঘলীয়া বিৰতিৰ মূৰত আজি ভিডিঅ'টো বনালো ভিডিঅ'টো বনাব নোৱাৰাৰ এটা ৰিজন আছে নিশ্চয় জনাই আছো আপোনালোকক আৰু লগতে কৰোনা মহামাৰীৰ আতংক সকলো ঘৰতে থাকক সুস্থ থাকক আৰু হাইজিন মেইনটেইন কৰি থাকক আৰু বিশেষকৈ হেতু আমি এতিয়া মাস্ক ব্যৱহাৰ কৰিবই লাগিব কাৰণ ভাইৰাছটো আৰু কেতিয়া যায় ঠিক নাই গতিকে আমি নিজে নিজৰ এটা হেবিট কৰিব লাগিব যে আমি মাস্ক পৰিধান কৰিব লাগিব এতিয়া আহো মেইন কথালৈ ইমান দিনে কিয় আহিব পৰা নাছিলো আসলতে 19 ফেব্ৰুৱাৰী দিনাই মই গম পালো যে মই পজিটিভ মানে কৰোনা পজিটিভ নহয় মই মাক হ'ব ওলাইছো আৰু লগে লগে সেইদিনাৰ পৰা এটা নতুন জীৱনৰ আৰম্ভ হৈ গ'ল আৰু নতুন এটা ষ্টেপ আৰম্ভ কৰিলোঁ মই সেইদিনাৰ পৰাই ভিডিঅ' বনোৱাত একো বাধা নাছিলে কিন্তু মই ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু মাজে সময়ে মই ভাবোঁ যে ভিডিঅ' বনাওঁ সকলোকে জনাওঁ ভাল খবৰটো নিশ্চয় আপোনালোকৰো ভাল লাগিব গম পায় আৰু মই মেমৰিবিলাক হয়তো মুভমেণ্টবিলাক শ্বেয়াৰ কৰি থাকিম কিন্তু মই ভবাৰ মতে একো কৰিব পৰা নাছিলোঁ মেমৰিবিলাক শ্বেয়াৰ কৰিব পৰা নাছিলোঁ গাটো বিশেষ ভাল নাছিলে সকলোৰে কণ্ডিশ্যনছবিলাক বেলেগ বেলেগ ধৰণৰ হয় মোৰো কণ্ডিশ্যনছবিলাক তেনেকুৱা অকণমান ইমান বেটাৰ ফিল কৰা নাছিলোঁ মই ভাল নাছিলে কণ্ডিশ্যনছবিলাক ভাবিলোঁ অকণমান ঠিক হৈ লওঁ তাৰপিছত মই শ্বেয়াৰ কৰিম কিন্তু মই বহুত এক্সাইটেড হৈ আছিলোঁ যে আপোনালোকক খবৰটো জনাওঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ কিছুমান পৰামৰ্শ লওঁ কেনেকৈ কি কৰিব লাগে মোৰতো এক্সপিৰিয়েঞ্চ নাই লাইফত ফাৰ্ষ্ট টাইম মই এটা এনেকুৱা খবৰ পাইছোঁ আৰু মই নিজে শ্বকড কিন্তু ভাল লাগিছে বহুত এটা বেলেগ অধ্যায় আৰম্ভ হৈছে যিটো কাৰণে প্ৰত্যেকজনী ছোৱালীয়ে ৱেইট কৰি থাকে মোৰো তেনেকুৱা এটা মুভমেণ্ট ষ্টাৰ্ট হ'ল গতিকে মই বহুত সুখী লগতে হাজবেণ্ডো বহুত সুখী মই আপোনালোকক জনাই আৰু সুখী হ'ব বিচাৰিছিলোঁ কিন্তু মই নোৱাৰিলোঁ মোৰ গাটো ইমান ঠিক নাছিলে কৈ দিছোঁ আৰু সকলোৰে একে মুভমেণ্ট নহয় মোৰ তেনেকুৱা এটা কণ্ডিশ্যনছ বেলেগৰ নহ'বও পাৰে তাৰপিছত ৱেইট কৰিলোঁ যে মই ঠিক হোৱালৈ ৱেইট কৰোঁ সময় অকণমান পাৰ হৈ লওক প্ৰথম মাহকেইটা অকণমান দিগদাৰ হয় তাৰপিছৰ কেইটাত হয়তো মই অকণমান ঠিক হ'ম তাৰপিছত লকডাউন এতিয়াতো তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব 4 মে'ৰ পৰা তাতে ভয় প্ৰেগনেণ্ট মানুহ মহামাৰী আহিছে ইমান ডাঙৰ মহামাৰী কি হ'ব তাৰ মাজতে নাই এনেকৈ ভয় কৰিলেতো আমি নহ'ব আমি ফ'ল' কৰিব লাগিব গাইডলাইনবিলাক আৰু সেইমতে চলিব লাগিব তেতিয়াহে আমাৰ ভাল হ'ব সেইকাৰণে সেইটো ভাবিলোঁ আৰু পজিটিভিটি এটা ৰাখিছোঁ মানে তেনেকৈ চেকআপত গৈ আছোঁ দেখাই আছোঁ ডক্টৰৰ যথেষ্ট ভাল পৰামৰ্শসমূহ ভালকৈ দিছে তেওঁলোকে এতিয়া অকণমান তেনেকৈ আহি প্ৰায় 21 সপ্তাহ 5 দিন পাৰ কৰিলোঁ ভাবিলোঁ নাই আৰু ইমান মানে বিৰত নাথাকোঁ আপোনালোকৰ সন্মুখত আহোঁ কথাটো কওঁ আৰু মুভমেণ্টবিলাক আকৌ আগৰ নিচিনাকৈ শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰি দিওঁ সেইকাৰণে মই আজি ভিডিঅ'টো বনালোঁ আৰু বহুত দিন ভিডিঅ' বনাব নোৱাৰাৰ কাৰণে বেয়াও লাগি আছিলে কিন্তু আজি বহুত ভাল লাগিছে মই আজি ডিচাইড কৰি সেইটোকে পালোঁ গতিকে আপোনালোকৰ পৰা ইমানখিনি কথা লুকুৱাই থৈছিলোঁ মই অলপ খোলাখুলিকৈ কথাখিনি কওঁ বুলি ইমানখিনি কথা কৈ আছোঁ বৰ নহ'ব কিন্তু দেই আপোনালোক মোৰ পৰিয়ালৰ সদস্য আমি এটা বৃহৎ ফেমিলি বুলিয়ে ক'ব পাৰি আৰু সৰু হ'লেও মোৰ কাৰণে এটা যথেষ্ট ডাঙৰ ফেমিলি এজন দুজনকৈ লগ হৈ এটা ডাঙৰ পৰিয়ালৰ সৃষ্টি হয় তেনেকৈ মোৰ কাৰণেও আপোনালোক এটা বৃহৎ পৰিয়াল মই আপোনালোকক জনাবলৈ পাই বহুত সুখী হৈছোঁ আজি কথাষাৰ গতিকে ঢেৰ কথা পাতিলোঁ মোৰ মেইন ৰিজনটো ক'লোঁ ভিডিঅ' বনাব নোৱাৰাৰ গতিকে আপোনালোকে সকলোৱে বুজি পাইছেই চাগে আৰু আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিলোঁ আশীৰ্বাদ কৰিব মোক যাতে মই জীৱনৰ নতুন অধ্যায়টো ভালদৰে আৰম্ভ কৰিব পাৰোঁ আৰু বাকীখিনি এতিয়াৰ পৰা বাকীখিনি সময় মই যিমান পাৰোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু কি ক'ম গতিকে ব্লগটো আৰম্ভ কৰিছোঁ যেতিয়া ব'লক পাকঘৰত যাওঁ পাকঘৰৰ পৰাই ব্লগটো আৰম্ভ কৰোঁ আজি মই মাছ বনাব লৈছোঁ একেটা কুৰি মাছ হয় আৰু এইটো মিৰিকা মাছ হয় মাছকেইটা বাছি দিব হাজবেণ্ডে বাছি দিব মাছ বনাম বুলি ভাবিলোঁ আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক বাৰু
আৰু মই বনাবৰ বাবে এইখিনি যোগাৰ কৰি লৈছোঁ। মাছকেইটা কাটোতে অকণমান কণী আৰু পেটু পোৱা গ'ল মাছৰ। কেৰাহী এখনত মই তেল গৰম কৰি লৈছোঁ আৰু কেইপিচমান আলু ইয়াত ফ্ৰাই কৰি ল'ম। যিহেতু মই আজি মাছ আলু আৰু বিলাহীৰ লগত বনাম, আলু কেইপিচ ফ্ৰাই কৰি লৈছোঁ। এয়া হৈ গ'ল আৰু আলু কেইপিচ ফ্ৰাই কৰি মই এতিয়া আলু কেইপিচ কাঢ়ি ল'লোঁ কাঁহী এখনত। আলু ভজা তেলখিনিতে মই মাছ কেইপিচো দি লৈছোঁ। মাছ কেইপিচ ভালদৰে ফ্ৰাই কৰি ল'ম। ডিপ ফ্ৰাই নকৰোঁ মই মাছ কেইপিচ, বিশেষকৈ জোল বনাম মাছৰ, সেইকাৰণে ডিপ ফ্ৰাই কৰি নলওঁ, অলপ ফ্ৰাই কৰি লৈছোঁ। আৰু মাছ কেইপিচ ফ্ৰাই কৰি হৈ গ'ল মোৰ, মাছ কেইপিচ কাঢ়ি লৈছোঁ। এতিয়া একেখন কেৰাহীতে মই আদা নহৰু পেষ্ট দি দিছোঁ আৰু দুখিলা তেজপাত ভালদৰে মিহলাই দিছোঁ তেলৰ লগত। আৰু পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। ভালদৰে লৰাই লৈছোঁ মই পিঁয়াজৰ পেষ্টখিনি দি এইখিনি। ইয়াত অকণমান নিমখ দি দিছোঁ সোৱাদ অনুসৰি। মাছৰ পিছত নিমখ দিয়া আছিলে, তথাপিতো মই জোল বনাম সেইকাৰণে অকণমান সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। আৰু এতিয়া অকণমান হালধি আৰু মই ভালদৰে এইখিনি এতিয়া লৰাই লৈছোঁ। আৰু বিলাহীৰ পেষ্ট অলপ বনাই লৈছিলোঁ, বিলাহীখিনি মই দি দিছোঁ ইয়াত। আৰু লগতে অকণমান ধনিয়া পাউডাৰ আৰু অকণমান জিৰা পাউডাৰ দি লৈছোঁ। ভালদৰে লৰাই ল'ম এতিয়া মই এইখিনি। আৰু জলকীয়া মই বেছি নিদিওঁ, জানেই আপোনালোকে চাগে, জলকীয়া এটা দি দিছোঁ। আৰু অকণমান সময় বিলাহীখিনি মই ভালদৰে গলাই লৈছোঁ যাতে তেল ওলাই আহে ইয়াৰ পৰা। আহিছে আৰু অলপ অলপ, তথাপিতো আৰু অকণমান সময়ৰ পিছত মই এয়া ভালদৰে বিলাহীখিনি মিক্স হৈ গ'লত আলু কেইপিচ ইয়াত এড কৰি দিছোঁ। ভালদৰে লৰাই ল'লোঁ মই এতিয়া এইখিনি। এয়া চাওকচোন, বিলাহীৰ পৰা তেল ওলাবলৈ ষ্টাৰ্ট কৰিছে, গতিকে বিলাহীখিনি ভালদৰে গলিছে বুলি মই ধৰিব পাৰিছোঁ। এতিয়া মই ইয়াত পানী এড কৰি দিছোঁ। পানী প্ৰায় 1.5 গিলাচ এড কৰি দিছোঁ মই। জোখমতে দি লৈছোঁ পানীখিনি, আপোনালোকে নিজৰ জোখমতে দি ল'ব পাৰে। আৰু মাছ কেইপিচ এপিচ এপিচকৈ মই ইয়াত এড কৰি দিছোঁ। এয়া মাছ কেইপিচ এড কৰি হৈ গৈছে। ভালদৰে বেছি লৰাব নালাগে মাছ কেইপিচ দিয়াৰ পিছত, কাৰণ ভাগি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই এইখিনি অলপ সময়ৰ কাৰণে ঢাকি দিম, প্ৰায় 10 মিনিটমান সময়ৰ কাৰণে মিডিয়াম ফ্লেমত ৰাখি ভালদৰে সিজাই ল'ম। এয়া এনেদৰে সিজাই লৈছোঁ অলপ সময়ৰ কাৰণে। ভালদৰে সিজি আছে মাছখিনি। সাৱধানেৰে লৰাইছোঁ, বেছি জোৰকৈ লৰালেও মাছৰ পিচকেইটা ভাগি যোৱাৰ ভয় থাকে। আৰু মই এতিয়া মাছৰ পিচকেইটা ইপিঠি কৰি ল'ম। ইপিঠি কৰি ল'লে অলপ ভাল হয়, সিটো পিঠি ভালদৰে সিজিব। এনেকুৱা কৰি লৈছোঁ। আৰু আনফালে মই বনাবলৈ লৈছোঁ মাছৰ কণী আৰু পেটু ভাজি একেলগে বনাব লৈছোঁ। ইমান বেছি নাছিলে, অলপ অলপে আছিলে এইখিনি, গতিকে মই এইখিনি ভাজিব লৈছোঁ এতিয়া। এইফালে তেলত মই অকণমান নহৰু দি লৈছোঁ আৰু নহৰু গল্ডেন ব্ৰাউন হোৱাত পিঁয়াজখিনি দি লৈছোঁ, মিহি মিহিকৈ কুটি লোৱা। এয়া পিঁয়াজখিনিও গল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া মই কেৰাহীখনত মাছৰ পেটু আৰু কণী দি দিছোঁ আৰু ভালদৰে লৰাই লৈছোঁ মই এইখিনি।
এয়া মাছখিনি হৈ গৈছে ভালদৰে সিজিলে মাছখিনি আনফালে মই পিয়াজ নহৰু আৰু মাছৰ পেটু দি লৰাই আছোঁ আৰু তাত মই অকণমান গাজৰ কুটি লোৱা হৈছিল গাজৰ দি লৈছোঁ কুটি লোৱা গাজৰ ইয়াত মই অকণমান নিমখ দি লৈছোঁ আৰু অকণমান হালধি এতিয়া মই এইখিনি ভালদৰে লৰাই ল'ম জলকীয়া ইমান ব্যৱহাৰ নকৰোঁ গতিকে এটা জলকীয়া মিহি মিহিকৈ কুটি লৈ দি দিছোঁ মই ইয়াত এয়া ভালদৰে লৰাই লৈছোঁ এতিয়া মই এট লাষ্ট ইয়াত অকণমান গৰম মছলা দি লৈছোঁ গতিকে মাছৰ পেটুখিনি বনোৱা হৈ গ'ল মোৰ এয়াই আছিল আজি দুপৰীয়া সাজৰ বাবে মাছ আলু আৰু বিলাহীৰ লগত আৰু এইখিনি হৈছে সালাড আৰু এইটো ৰাতিপুৱা বনোৱাৰ বেঙেন ভৰ্তা লগত মই এটা ডিম দি দিছিলোঁ আৰু এইখিনি হৈছে কণীৰ ভাজি আৰু এইখিনি হৈছে দাইল লাও আৰু বিলাহী বনাইছিলোঁ ইমানেই আজি দুপৰীয়া সাজৰ বাবে গতিকে খাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক খাবলৈ কেনেকুৱা হৈছে একদম বঢ়িয়া বহুত ভাল লাগিছে চাবলৈ সময় নাই দেই বঢ়িয়া লাগিছে বঢ়িয়া একদম ভাল লাগিছে হেল্ল' আমি এতিয়া আম খাবলৈ লৈছোঁ খাইছানে আম খাবলৈ পাইছে নাই বজাৰত ওলাইছেনে আম ইয়াত ইমান ওলোৱা নাই ইমান ফ্ৰেছ নহয় আৰু পাইছোঁ তথাপিতো লৈ আহিলোঁ আমৰ ছিজন খাব মন গৈছে গছত যাৰ যাৰ গছত আছে সি চাগে নিশ্চয় খাইছেই আমাৰ এতিয়া গছ নাই গতিকে এইকেইটাই খাব লাগিব আৰু ঠিক আছে আম খাই লওঁ তাৰপিছত লগ পাই আছোঁ ৰাতি ভাত বনাবৰ কাৰণে আহিছোঁ আজি অকণমান সোনকালেই আহিছোঁ মানুহজনৰ ডিউটিও আছে সেইকাৰণে অলপ সোনকালে বনাই লওঁ বুলি ভাবিলোঁ আছে এদিনত বনোৱা তথাপিতো অকণমান জোল বনাই লওঁ ঠিক আছে আপোনালোকে চাই থাকক ভিডিঅ'টো পানী অলপ গৰম কৰি লৈছোঁ কেৰাহীত আৰু আলু দি দিছোঁ ইয়াত মই কি বনাবলৈ লৈছোঁ বাৰু ভিডিঅ'টো চাই থাককচোন আগলৈকে গম পাব কি বনাব লৈছোঁ বিলাহী দুটা পুৰি লৈছোঁ মই আৰু ইয়াত মই দুটা জলকীয়াও পুৰি ল'ম আৰু এইখিনি মাছ দুপৰীয়াৰ আছিলে অলপ এই বিলাহী দুটা যে পুৰিছিলোঁ পুৰি লোৱা বিলাহী দুটা মই এনেকৈ পিটিকি লৈছোঁ আৰু অকণমান পিঁয়াজ মিহি মিহিকৈ কুটি লৈছোঁ আৰু এয়া কেইডোখৰমান নহৰু আৰু অকণমান আদা আৰু পুৰি লোৱা জলকীয়া দুটা পানীখিনি গৰম কৰি আলু দি দিছিলোঁ মই এতিয়া পিঁয়াজ দি লৈছোঁ মিহি মিহিকৈ কুটা মই একচুৱেলি বনাব লৈছোঁ মাছৰ বইল এয়া ভালদৰে উতলিব লৈছে আৰু এইখিনি পিঁয়াজ আৰু আলুৰ লগতে মই এতিয়া পিটিকি লোৱা বিলাহীখিনিও দি দিছোঁ এয়া ভালদৰে উতলিব লৈছে আৰু ইয়াত মই পুৰি লোৱা জলকীয়া দুটাৰ সৈতে আদা আৰু নহৰু কেইটুকুৰা ভালদৰে পিহি দি দিছোঁ পুৰা বিলাহী আৰু পুৰা জলকীয়াৰ গোন্ধটো খুব ধুনীয়া লাগে কাৰীখনত একদম সিম্পল কাৰী হয় কিন্তু খাবলৈ বহুত টেষ্টি হয় মাছ কেইপিছত হালধি ব্যৱহাৰ নকৰিব পাৰে মই হালধি ব্যৱহাৰ কৰাই দি দিছোঁ আৰু মাছ কেইপিচ এড কৰি লৈছোঁ মই ইয়াত
আৰু এটা বস্তু দিব পাৰি 10 মিনিটমান মিডিয়াম ফ্লেমত সিজাই লোৱাৰ পিছত ইয়াত পিঠাগুড়ি দিলে ভাল লাগে 2 চামুচমান পিঠাগুড়ি অকণমান পানীৰ সৈতে মিক্স কৰি দিলে ভাল হয় মোৰ নাছিলে দিব নোৱাৰিলোঁ এয়া মই অলপ উতলাই ল'লোঁ মাছখিনি এয়া এনেকুৱা হৈছে আৰু অকণমান সময়ৰ কাৰণে মই এইখিনি সিজাই ল'ম মিডিয়াম ফ্লেমত ৰাখি খাবলৈ খুব টেষ্টি হয় কাৰীখন আপোনালোকে ট্ৰাই কৰি চাবচোন কাৰীখন কেনেকুৱা হৈছে বহুত টেষ্টি হয় খাবলৈ সঁচাকৈ বহুত ভাল হৈছিল কাৰীখন খাবলৈ টেষ্টি আছিল ভাত খোৱা হৈ গ'ল গতিকে শুভৰাত্ৰি সকলোলৈকে ভিডিঅ' বনাই মোৰ আজি যথেষ্ট ভাল লাগিল ইমান দিনৰ মূৰত বনালোঁ আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাবচোন মোক আৰু আজিলৈ তেতিয়া সামৰিছোঁ আকৌ আহি আছোঁ এটা বেলেগ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই টেক কেয়াৰ লাভ ইউ এভৰিবডি